ওম সাইৰাম। সাই সৎচৰিত্ৰৰ ২৬ নং অধ্যায়ত আমি পাওঁ হৰিশ্চন্দ্ৰ পিতালে, ভক্ত পন্ত আৰু গোপাল আম্বৰেকৰৰ কাহিনী। প্ৰাৰম্ভিকতে কোৱা হৈছে যে বিশ্ব ব্ৰহ্মাণ্ডত আমি যিয়েই দেখা পাই আছো এয়া সকলো হৈছে ভগৱানৰ সৃষ্টিশীল মায়াৰ লীলা কেৱল। ইয়াৰ কোনো স্থায়ী অস্তিত্বই নাথাকে। অন্ধকাৰত যেনেকৈ আমি জৰি বা ফুলৰ মালা এডাল ঘপককে দেখা পাই ভাবোঁ যে সাপ বুলি, তেনেকৈয়ে প্ৰকৃতিৰ বাহ্যিক ৰূপ অৰ্থাৎ যি ঘটিছে তাকে আমি কেৱল দেখা পাওঁ। দৃশ্যমান জগতৰ গভীৰতাত যে একো সত্যনিষ্ঠ অনুসৃত হৈ থাকে, সেই পোহৰত আমি পৃথিৱীখনক নেদেখোঁ। একমাত্ৰ সৎগুৰুৱে আমাৰ সেই জ্ঞানৰ চকু মেল খুৱাই দিয়ে আৰু জগতৰ সকলোখিনিকেই সত্যৰ পোহৰেৰে দেখা পোৱাত সহায় কৰে। সেইবাবে সৎগুৰুক বন্দনা কৰি তেওঁৰ ওচৰত সত্য দৃষ্টি প্ৰাৰ্থনা কৰোঁ হওক, যি ভগৱান দৰ্শনৰ বাহিৰে আন একো নহয়। অন্তৰৰ পূজা। হেমত পন্তই এক নতুন পূজাৰ কথা উল্লেখ কৰিছে। ধৰি লওক, আমাৰ তপত প্ৰেমাশ্ৰু যেন গৰম পানী, শুদ্ধ প্ৰেম যেনিবা চন্দনৰ প্ৰলেপ, যাক আমি তেখেতৰ সমগ্ৰ শৰীৰত সানি দিছোঁ। আমাৰ সুদৃঢ় বিশ্বাসৰ চাদৰখন যেন তেওঁৰ গাত মেৰিয়াই দিছোঁ। ৮টা সাত্বিক ভাৱ লক্ষণক ৮বিধ ফুলৰ দৰে আমি তেওঁক যেন অৰ্পণ কৰিছোঁ আৰু যেন একাগ্ৰ মনটোক ফলৰূপে তেখেতক অৰ্পণ কৰিছোঁ। এইদৰে সৎগুৰুক নানা আচৰণেৰে বিভূষিত কৰি যেন আমি সকলোৱে তেওঁক সমৰ্পণ কৰিছোঁ আৰু ভক্তিৰ সোৱাৰেৰে বিচিছোঁ। এনেদৰে পূজা কৰি আমি প্ৰাৰ্থনা কৰিছোঁ এই বুলি, যেন বাবা তুমি আমাৰ মনবোৰক অন্তৰ্মুখী কৰা, সত্য আৰু অসত্যক চিনিব পৰাকৈ বিবেক দিয়া, জাগতিক বিষয়ত বৈৰাগ্য অনা যাতে আত্মজ্ঞান লাভ হয়। আমি তোমাক আমাৰ দেহ চেতনা আৰু অহংবোধ সঁপি দিছোঁ। আমাৰ চকু দুটি তোমাৰ নিজৰ কৰি লোৱা, যাতে সুখ দুখৰ অনুভূতি আমাৰ নাথাকে। এনেদৰেই পৰিচালনা কৰা। তোমাৰ পদতলত যেন আমাৰ মনে শান্তি পায়। এবাৰ শ্ৰীদিলে আহিছিলে পন্ত নামৰ এজন ভক্ত। তেখেত কিন্তু অন্য এজন সৎগুৰুৰ শিষ্য আছিল। তেখেতৰ মন নাছিল শ্ৰীদিলে অহাৰ, কিন্তু তেখেতে তেখেতৰ আত্মীয় স্বজনক লগ পাইছিলে শ্ৰীদিল অভিমুখী ট্ৰেইনত। তাৰপিছত তেখেতৰ আত্মীয় স্বজনে তেখেতক লগ ধৰাৰ বাবেহে তেখেত আহিছিল শ্ৰীদিলে। শ্ৰীদিলে অহাৰ পিছত তেওঁলোক যেনেকৈ মছজিদলৈ আহিছিল, ঠিক তেনেকৈ তেখেতো আহিল। কিন্তু তেখেতৰ মনত যেন এটা খুদুৱনি আছিলে। হঠাৎ তেখেত মাটিত ঢলি পৰিল। তেখেতৰ মূৰত পানী ঢলাৰ পিছত তেখেতৰ জ্ঞান যেন উভতি আহিল। তাৰপিছত অন্তৰ্যামী বাবাই বুজিব পাৰিছিল যে তেখেত অন্য এজন সৎগুৰুৰ শিষ্য বুলি। সেয়েহে তেওঁক অভয় প্ৰদান কৰি আপোন গুৰুৰ প্ৰতি বিশ্বাস দৃঢ় কৰাৰ বাবে ক'লে, যিয়েই নঘটক কিয় নেৰিবা, আশ্ৰয়দাতাক জোৰ কৰি ধৰি ৰাখিবা, মানে গুৰুক। সদায় স্থিৰ সংকল্প হৈ তেওঁৰ লগত একাত্ম হৈ থাকিবা। তৎক্ষণাৎ পন্তই এই সুন্দৰ কথাষাৰৰ তাৎপৰ্য বুজিব পাৰিলে আৰু সৎগুৰুক স্মৰণ কৰিলে। বাবাৰ এই কৰোণা তেখেতে গোটেই জীৱন মনত ৰাখিছিল। বম্বেৰ এজন ভক্ত হৰিশ্চন্দ্ৰ পিতালে, তেখেতৰ পুতেকৰ হৈছিলে মিৰ্গী ৰোগ। এলোপেথিক আয়ুৰ্বেদিক বহুতো চিকিৎসা কৰিলে, কিন্তু যেন উপশম নহ'ল। আৰু তেখেতে বম্বেতে শুনিছিলে বাবাৰ কীৰ্তি, আৰু সেই মৰ্মে তেখেতে নিজৰ পত্নীক লগত লৈ আহিছিল পুত্ৰৰ আশু আৰোগ্য কামনা কৰি শ্ৰীদিলে। মছজিদলৈ অহাৰ পিছতে তেখেতে ৰুগীয়া পুত্ৰক বাবাৰ শ্ৰীচৰণত ৰাখিলে। ৰুগীয়া পুত্ৰই যেতিয়া সাই বাবাক দেখা পালে, এটা অস্বস্তিকৰ পৰিৱেশে মছজিদত দেখা দিলে। প্ৰত্যেকেই দেখিলে তেখেতৰ মুখেৰে ফেনা ওলাই আহিছে। পিতালে আৰু পিতালে পত্নীয়ে এনেকুৱা লাগিলে যে কি হ'ল, পুত্ৰৰ প্ৰাণ ওলাই যাব এতিয়া। তেখেতে ভাবিলে যে যাৰ আশ্ৰয় ল'বলৈ আমি আহিলোঁ, সেই আশ্ৰয়স্থলীতেই যেন মোৰ পুত্ৰৰ মৃত্যু ঘটিব। তেতিয়া বাবাই তেখেতসকলক ক'লে, ধৈৰ্য ধৰা, তোমাৰ ল'ৰা উপশম হ'ব। ঠিক আধা ঘণ্টাৰ পিছতেই শান্ত হ'ল আৰু ৰুগীয়া পুত্ৰক সুস্থ হোৱা দেখি পিতালে মছজিদৰ সকলো মানুহকে মিঠাই খোৱালে। আনফালে সাত্বিক, সৰল, স্নেহময়ী, নিষ্ঠাৱতী মহিলা শ্ৰীমতী পিতালে বাবাৰ পিনে কেৱল চাই আছিল আৰু মছজিদৰ এচুকত বহি যেন কেৱল আনন্দশ্ৰু নিগৰি আছিল। তাৰপিছত যেতিয়া পিতালে পত্নীসহ বাবাৰ পৰা বিদায় ল'বলৈ আহিলে, তেতিয়া বাবাই উধি দিলে আৰু ক'লে, লোৱা বাপু, 2 টকা মই আগতেই দিছোঁ, এয়া লোৱা 3 টকা। পূজাৰ বেদীত টকাকেইটা ৰাখিবা, তোমাৰ মংগল হ'ব। পিতালে টকাকেইটা প্ৰসাদ হিচাপে গ্ৰহণ কৰিলে। পুনৰ বাবাক প্ৰণাম কৰি আশীৰ্বাদ বিচাৰিলে। তাৰপিছত হঠাৎ তেওঁৰ ভাৱ আহিল
মইতো প্ৰথমবাৰৰ বাবে শিৰডিলৈ আহিছোঁ, বাবাই মোক 2 টকা কেতিয়া দিলে? কৌতূহলী পিতালে গৈ পেলাই এই গোটেইখিনি কথা তেখেতৰ নিজৰ মাতৃক জনালে। তেতিয়া মাতৃয়ে অলপ সময় চিন্তা কৰি তেখেতক ক'লে যে আজি তুমি যিদৰে তোমাৰ পুত্ৰক লৈ সাই বাবাৰ ওচৰলৈ গৈছা, ঠিক তেনেদৰেই তোমাৰ দেউতাৰায়ো তোমাক লৈ গৈছিলে আক্কালকোট মহাৰাজৰ দৰ্শন কৰিবলৈ। সেই মহাৰাজজনো আছিলে খাটি যোগী, সিদ্ধ, সৰ্বজ্ঞ আৰু উদাৰচিতীয়া মহাপুৰুষ। তোমাৰ দেউতাৰা আছিল সৎ আৰু একনিষ্ঠ। তেওঁৰ পূজা সেইজন যোগীয়ে গ্ৰহণ কৰিছিল। তেওঁ তেতিয়া তোমাৰ দেউতাৰাক 2 টকা দি বেদীত পূজা কৰিবলৈ কৈছিলে। আজীৱন তেওঁ সেইভাৱেই পূজা কৰি গৈছিল। কিন্তু তোমাৰ দেউতাৰাৰ মৃত্যুৰ পিছত সেই পূজা সুন্দৰভাৱে চলি থকা নাই আৰু সেই 2 টকাও হেৰাল। কেইবছৰমানৰ পিছত যেন সেই 2 টকাৰ কথা মনতেই নপৰা হ'ল। এতিয়া তোমাৰ সৌভাগ্য যে আক্কালকোট মহাৰাজে সাই বাবাৰ ৰূপত আবিৰ্ভূত হৈ তোমাৰ পূজা আৰু কৰ্তব্য কৰ্ম স্মৰণ কৰি দি তোমাক সকলো বিপদৰ পৰা মুক্ত কৰিছে। মাকে ক'লে যে এতিয়াৰ পৰা তুমি সাৱধানে চলিবা। অদৰকাৰী চিন্তা, সন্দেহ এয়া সকলোবোৰ মনৰ পৰা উলিয়াই দিয়া। পূৰ্বপুৰুষসকলক অনুসৰণ কৰি সদাচাৰী হোৱা। কুল দেৱতা আৰু টকা কেইটাক পূজা কৰি যোৱা। সাধু সন্তৰ আশীৰ্বাদক প্ৰকৃত মৰ্যাদা দিবা। সাই বাবাই কৃপা কৰি তোমাৰ ভিতৰত ভক্তিৰ সঞ্চাৰ কৰিলে। মাকৰ কথা শুনি পিতালে উৎফুল্লিত হ'ল। বাবাৰ সৰ্বজ্ঞতা আৰু দৰ্শন লাভৰ গুৰুত্ব সম্বন্ধে তেওঁ দৃঢ় নিশ্চয় হ'ল। ইয়াৰ পিছৰ পৰা তেওঁ তেখেতৰ আচাৰ ব্যৱহাৰ সম্বন্ধে খুব সতৰ্ক হ'ল। পুনাৰ এজন ভক্ত, নাম আছিল তেখেতৰ শ্ৰী গোপাল নাৰায়ণ আম্বেৰেকৰ। থানা জিলাত আৰু জাৱহৰ ৰাজ্যত তেওঁ 10 বছৰ অবকাৰী বিভাগত কৰ্ম কৰি অৱসৰ লয়। অন্য চাকৰিৰ চেষ্টা কৰিছিল যদিও তেখেত সফল নহল। ইয়াৰ পিছত তেওঁ নানান দুৰ্বিপাকৰ মাজত পৰিছিল। ক্ৰমে তেওঁৰ অৱস্থা অতি শোচনীয় হৈ উঠিছিল। 7 বছৰ ধৰি তেখেত শিৰডিলৈ গৈ তেখেতৰ দুখৰ বিননি গাইছিল। যেতিয়া 1916 চনত দুৰৱস্থাই চৰম সীমা পালেহি, তেখেতে আত্মহনন কৰিব বুলি আত্মস্থ হৈছিল। সেই উদ্দেশ্যৰে তেখেতে তেখেতৰ পত্নীসহ শিৰডিত 2 মাহ থাকিলে। এদিন ৰাতি তেখেত দীক্ষিতৰ ঘৰৰ সন্মুখত এখন গৰুৰ গাড়ীত বহি আছিল। এনে সময়তে তেখেতে থিৰাং কৰিলে কাষতে থকা কুঁৱাটোতে জাপ দি তেখেতৰ জীৱন শেষ কৰিব বুলি। কিন্তু তেওঁৰ সংকল্পৰ বিপৰীতে বাবাৰ ইচ্ছা আছিল অন্য ধৰণৰ। কেইখোজমান দূৰত আছিল এখন হোটেল। তাৰ পৰা হোটেলৰ মালিক আৰু সাই বাবাৰ ভক্ত শ্ৰী সগুনে আহি সম্বোধন কৰি ক'লে, আক্কালকোট মহাৰাজৰ এই জীৱনীখন আপুনি পঢ়িছে নেকি বাৰু? আম্বৰিকৰে তেখেতে তেখেতৰ হাতৰ পৰা কিতাপখন লৈ পঢ়িবলৈ আৰম্ভ কৰিলে। তেখেতৰ এটা ঘটনাৰ প্ৰতি দৃষ্টিগোচৰ হ'ল। আক্কালকোট মহাৰাজৰ জীৱিত অৱস্থাত কোনো এজন ভক্ত খুব এটা দুৰাৰোগ্য বেমাৰত ভুগিছিল। এতিয়া যন্ত্ৰণা আৰু দুৰ্ভোগ সহ্য নোহোৱা হ'ল। তেখেতে এটা ৰাতি আহি এটা কুঁৱাত জাপ দিলে। তৎক্ষণাৎ মহাৰাজ তাত উপস্থিত হৈ নিজৰ হাতখন আগবঢ়াই তাক টানি তুলি আনিলে। তাৰ পিছত ক'লে, ভালেই হওক বা বেয়াই হওক, পূৰ্বজন্মৰ কৰ্মৰ ফল ভুগিবই লাগিব। সেই ভোগ অসম্পূৰ্ণ হ'লে আত্মহত্যা কৰিও একো লাভ নাই। তুমি আকৌ জন্ম ল'ব লাগিব আৰু আকৌ ভুগিবও লাগিব। সেইবাবে আত্মহত্যা নকৰিবা, বৰং অলপ দিন এই দুখ যন্ত্ৰণা সহ্য কৰা। আৰু ক'লে যে পূৰ্বজন্মৰ এই যি কৰ্মফল তুমি ভুগি আছা, সেইখিনি এই জনমতেনো তুমি শেষ কৰি নোযোৱা কিয়? সময়োপযোগী আৰু অত্যন্ত প্ৰাসংগিক এই ঘটনাটো পঢ়ি আম্বৰেকৰ বিস্মিত আৰু নিৰ্বাক হৈ গ'ল। কাহিনীৰ মাধ্যমত বাবাৰ এই নিৰ্দেশ নোপোৱা হ'লে ইমান সময়ে তেখেতৰ জীৱন শেষ হৈ গ'লহেঁতেন। সাই বাবাৰ সৰ্বব্যাপকতা আৰু মহত্বৰ পৰিচয় পাই তেওঁৰ বিশ্বাস সুগভীৰ হ'ল আৰু তেওঁ এজন একনিষ্ঠ ভক্ত হিচাপে পৰিগণিত হ'ল। তেখেতৰ দেউতাক আছিলে আক্কালকোট মহাৰাজৰ ভক্ত। সাই বাবাই বিচাৰিছিল পিতৃৰ পদাংক অনুসৰি তেওঁ বাবাৰ প্ৰতি ভক্তি অক্ষুণ্ণ ৰাখক। সৰ্বশেষত তেখেতে সাই বাবাৰ আশীৰ্বাদ পালে আৰু তেওঁৰ উন্নতি আৰম্ভ হ'ল। তেখেতে জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰি বেছ পাৰদৰ্শী হৈ উঠিল আৰু তাতেই তেওঁৰ ভাগ্য উদয় হৈছিল। যথেষ্ট উপাৰ্জন কৰিলে আৰু শেষ জীৱন সুখে স্বাচ্ছন্দ্যে কটাব পাৰিছিল। ওম সাই ৰাম।